কবিতা কেনেকৈ লিখে বাৰু গান লিখিবৰ মোৰ মন আছে। হেল্ল' আন্টি কিহ ওকে যাই আছে ঐ হেল্ল' কোন লোক অ' ভাই কচোন ক কি হ'ল হয় নেকি দে হ'ব দে পাৰিলে যাম দে দে হেল্ল' ভাই ক কাৰ বাৰ্থডে ঠিক আছে যাম দে পৰীক্ষাটো শেষে হ'ল এতিয়া কি কৰি দিছে কি আৰু এবছৰমান ইণ্টাৰভিউ দিওঁ তাৰপিছত কি হয় আৰু আপনি এই ইন্টারভিউ বাদ দিবে কালি কিন্তু হিরোকৰ ঘৰত বাদ দিছে তোৰটো ভাল লাগিবই তুই গোটেই মালৰ বটলটা খালি আপনি নিচাই না লাগি কিয় কি কবি তোৰ ডাইক কিয় চকু কৰিছ বে ইমান ধুনীয়া ছোৱালী নিচুৱা কৈ থাকিবি কেনে কৰিবে তাইক নাচাবি তাই অকল মোৰহে তই কৰ পৰা আহিলি তাই অকল মইহে ভাল পাওঁ তাই অকল মোৰহে তই নাচাবি মোৰ তাই অকল তই কাজিয়া কৰিছা তাইতো অকল মোৰে হ'ব সেইটো খাবা তাই অকল মোৰহে মোৰ হ'ব যাম 1 মিনিট কি হ'ল হিৰকক ফোন কৰি মাতি দিওঁ কি ডিসিশনটো লওক বঢ়িয়া দে মাত এতিয়া ফেছলা হৈ যাব দে ঐ ৰ ক'ত আছ এই তই সোনকালে আমাৰ আড্ডাত আছোন আবে আছোন কথা এটা আছে সোনকালে দে ঠিক আছে মোৰ টেমাৰ এটা আইডিয়া আহিছে ৰে দিয়ে দিয়া শুন এখানে আইছলে ঠিক আছে কসম তোমাৰ মা দেউতাক মই মনৰ পৰা ধন্যবাদ দিছো কিয় কাৰণ তোমাক যে মোৰ বাবে জন্ম দিলে তই গুচি আহিবি শুনা তোমাক যিমান কি কৰিব মই তোমাক 100 গুণ বেছি সুখী কৰিম ভাই অলপ যাই দে মই না কিবা এটা কথা পাতি আছো আৰে তোমাক লগ পোৱাৰ পৰা মোৰ মনটোৱে তোমাক দিছে কিন্তু মনটো বুজালো মই তোমাৰ দেখুৱা নহয় কিন্তু চালা মনটোৱে বুজিব নোৱাৰে এতিয়া কি কৰিম আমি জিতিছ মালিক কাম পাবলৈ আমাৰ কাকো বাছি নলওঁ তাকে বাছি লওঁ যোনে জীৱনত বেছিকৈ সফল হ'ব পাৰিব
আরে ভাই কালি তো ইন্টারভিউ আছে মইতো মোৰ বেষ্ট দিম সফল হ'বই লাগিব মই যেনিবা মোৰ বেষ্ট নিদিয়া কৈয়ে থাকে আপে ছোৱালীৰ কাৰণে ইমান কষ্ট কৰিব নোৱাৰি দেই नेक्स्ट माटी दियो नेकी माटी दिया नेक्स्ट पठाई दिया सुन मैनेजर हां हां बहा बहा कास्ट सर्टिफिकेट মই জেনেৰেল স্যার ठीक আছে হ'ব যা আও স্যার नेक्स्ट हां 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 सर ओबीसी या ठीक है थैंक यू सर ओ तुम जाओ ए इंटरव्यू पे हां डॉक्यूमेंट्स के लिए सर ए यार दोनों को मुझे एसएस सर्टिफिकेट इसको ले तो बोले मुझे आपको प्रयोजन नहीं हम लोग अप्लाई कर रहे हैं हम सब तो ले आ रहे हैं खाने ना ठीक है ओए टोटल रिजल्ट की हो ए सनाई सब মই নাপালো রে আরে ভাই মনো নাই বে হ্যাঁ মনো নাই কি কয় আর তোর আপে মই পালো বে কিমান নম্বৰ পালো 75 বে মই ছিল 82 পালো তথাপি মই কোৱা নাই আবে মই এসসি কোটাৰ বাবে পালো বে ও কি হল এই ইন্টারভিউ দিছিল ফেল কৰিলো খুব ভাল কাম আছিল বে একো নাই ভাই তুই ওবিসি কথাৰ লৰা না হয় কিন্তু কিয় বেংকৰ পৰা সহজে লোন পাই যাবে তাকে কৰিম বুলি ভাবিছো এতিয়া ভাবিলা মই আহো দে ইন্টাৰভিউত 75 নম্বৰ পাই চাকৰিটো পালে আৰু মই 82 নম্বৰ পাইও চাকৰিটো নাপালো কি যে বেকাৰ লাইফ সাল্লাহ এই লাইফটোকে ধ্বংস কৰি পেলাম মই क्यों बोले क्यों आगे बोले हाय व्यवस्था बना व्यवस्था तुम्हारे আমার পুরো আত্মে লইলো আমার এই খুবই ব্যবস্থা না লাগে
যিয়ে আমাক আমাৰ পৰা আঁতৰাই লৈ গ'ল। তুমি চাইকে মই ভয় কৰিছা নেকি? মই ভূত নহয়, এটা কথা মই বাকী থাকিল। যদি ভিডিঅ'টো চাই ভাল লাগিল প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।